বন্ধুসকল স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু মই আজি মোৰ মানে বস্তু এটা মই অৰ্ডাৰ কৰিছিলোঁ অলৰেডি আহি পাই গ'লহি সেইটো কাৰণে এইটো আনবক্সিং কৰিব বিচাৰিছোঁ আপোনালোকে চাব এইটো কেনেকৈ আনবক্সিং কৰিম এইটো আনবক্সিং কৰিবৰ কাৰণে মোক লাগিব এখন এডাল হেৰি লাগিব আপোনাৰ প্লাছ লাগিব খুলিবৰ কাৰণে আৰু লাগিব এখন চাকু আৰু এইটো মই প্লাই দিছোঁ আৰু এইটো আপোনাৰ আনবক্সিং কৰা যিটো নেকি পেকেট এই পেকেটটো ইয়াত থৈ দিছোঁ গতিকে মই এটা আনবক্সিং কৰি আপোনালোকে চাই থাকক ভিডিঅ'টো ইয়াৰ ভিতৰত কি ওলায় মই এতিয়াও ক'ব পৰা নাই কি ওলায় আপোনালোকে চাওক ভিডিঅ'ৰ জৰিয়তে আৰু আপোনালোকে চাই থাকক মই এটা আনবক্সিং কৰিম খুলিম ইয়াত কি ওলায় বন্ধুসকল আমি এতিয়া বস্তুটো খুলিম আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আমি খুলিছোঁ আৰু চাই থাকক ইয়াৰ ভিতৰত কি ওলাব ৱাও দুটা বস্তু পৰি গ'ল অলৰেডি ৱাহ 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 ওলাই গ'ল আমাৰ আনবক্সিং যিটো নেকি বস্তু ওলাই গ'ল পেকেজিং বহুত ধুনীয়া কৰিছে ফ্লিপকাৰ্টে ইয়াৰ এটা বস্তু ওলাইছে তিনিটা বস্তু অলৰেডি ওলাই গ'ল ফ্লিপকাৰ্টক ধন্যবাদ দিব লাগে ইমান ধুনীয়াকৈ বস্তুবিলাক পেকেজিং কৰি দিয়ে তেওঁলোকে ভাল লাগে মনটো এইডাল আমাৰ ফাইনেলি ওলাই গ'ল আচলতে বন্ধুসকল মই 4 দিনৰ আগতে মই অৰ্ডাৰ কৰিছিলোঁ এডাল সেলফি ষ্টিক ষ্টেণ্ড কৰিও ব্যৱহাৰ কৰিব পাৰে এডাল ৰিলছ বনাবৰ কাৰণে বহুত ভাল হয় এইটো হৈছে আপোনাৰ ব্লুটুথ কানেকশ্যন ইয়াত ব্লুটুথ কৰি পেলাই আপুনি ইউজ কৰিব পাৰে এডাল ইয়াতে লগাব লাগিব আপোনালোকে ব্লুটুথ কৰি পেলাই মোবাইলৰ লগত ব্লুটুথ কানেকশ্যন কৰি আপোনালোকে ইউজ কৰিব লাগিব এডাল এটা অন অফ অন বুটাম আছে তাতে টিপি পেলাই আপোনাৰ ব্লুটুথ কৰিব লাগিব এইটো হৈছে মোবাইলৰ কানেকশ্যন এডাল লগাব লাগিব আৰু মোবাইলটো তাতে লগাব লাগিব এইয়া মোবাইল কানেকশ্যনটো আপোনালোকে লগাই লোৱাৰ পিছত আপোনালোকে তাতে এটা আগত এটা সুইচ আছে সেই সুইচটো মিলাই পেলাই আপোনালোকে ৰিলছ বনাবৰ কাৰণে আৰু ভিডিঅ' কৰিবৰ কাৰণে এই ওপৰৰ যিটো নেকি হেৰি আছে তাত মিলাব এতিয়া মোবাইলৰ লগত মই আপোনালোকক লগাই দেখাই দিছোঁ কেনেধৰণে আপোনালোকে এইডাল ষ্টিকডাল ইউজ কৰিব লাগিব প্ৰথমে আপোনালোকে ব্লুটুথ কানেকশ্যনটো আপোনালোকে অ'কে কৰি ল'ব মোবাইলৰ লগত আৰু তাৰপিছত আপোনালোকে চেলফি উঠিবৰ কাৰণে যিটো নেকি আপোনালোকৰ হেৰি আছে মানে ব্লুটুথ কানেকশ্যন আছে এইটো অ'কে কৰি পেলাই আপোনালোকে চেলফি ষ্টিকডালত লগাই ল'ব লাগিব আপোনালোকে চেলফি উঠিব পাৰিব ধুনীয়াকৈ চাই থাকক মই চেলফি উঠি দেখাই আছোঁ আপোনালোকক ৱাও চেলফি উঠি অলৰেডি আপোনালোকক মই দেখাই দিলোঁ এনেকৈ আপোনালোকে ষ্টিকডাল ব্যৱহাৰ কৰিব লাগিব আৰু যদি আপোনালোকে ৰিলছ বনাব বিচাৰে বা আপোনালোকে ষ্টেণ্ড ষ্টাইলত ইউজ কৰিব বিচাৰে ষ্টিকডাল তেতিয়াহ'লে আপোনালোকে এনেকৈ থিয় কৰি ল'ব লাগিব তলত যিটো অপশ্যন আছে তাত অ'কে কৰি পেলাই আপোনালোকে এনেকৈ ৰিলছ বনাব পাৰিব ধুনীয়াকৈ থিয় কৰি ল'ব পাৰিব ষ্টেণ্ড কৰি ল'ব পাৰিব আৰু আপোনালোকে ধুনীয়াকৈ এই বস্তুটো এনেকৈ লগাই লৈ আপোনালোকে ৰিলছ বনাব পাৰিব গতিকে বন্ধুসকল আপোনালোকে যদি বিচাৰে এনেকুৱা এটা চেলফি ষ্টিক লওক বহুত ধুনীয়া আৰু এইডাল হৈছে আপোনালোকৰ চাৰ্জাৰ যিটো নেকি আপোনালোকৰ লগত যিটো নেকি ব্লুটুথ কানেকশ্যন আছে তাক আপোনাৰ চাৰ্জাৰ হিচাপে ব্যৱহাৰ কৰিব লাগিব কাৰণ এইটো চাৰ্জৰ ছিষ্টেম আছে গতিকে আপোনালোকে এইডাল এনেকৈ ভৰাব লাগিব আৰু আপোনালোকৰ যিটো মোবাইল চাৰ্জাৰ সেই মোবাইল চাৰ্জাৰত আপোনালোকে পিনটো ভৰাই এইডাল চাৰ্জ দিব লাগিব বন্ধুসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব